এইটো ইমান ভাল লাগিছে মাফলাৰটো কি হয় এইটো টায়াৰ সময় হয় এইটো ডেগন लगा दो ঠিক আছে আহি যাবা ইমানে এক্সাইটেড মানে এক্সাম দি পিনি কৈছে মেখেলা চাদৰ পিন্ধি আহিবা कितना खाना है तब तो ये लोग क्या खाएगा बेचारा মনটো কো বডিটো ক'ব নালাগে কিমান দিনৰ পৰা চলি আছিল এইবোৰ আমি মানে 2-3 দিন মানে বাহিৰবিলাক নুহুদাকে আমি পইচা কালেকশ্যন কৰি আছোঁ নমস্কাৰ মই প্ৰিয়ংকা আপোনাক সকলোকে মই আনটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু গৈ আছোঁ স্কুললৈ আৰু ইমানেই ৰাস্তাত ঘূৰি প্ৰথমে ওলালোঁ ফল নিবলৈ তাই ঘৰৰ কাৰণে ফল নিলে আৰু এফালে আৰ্ট পেপাৰ লৈ লৈছোঁ আৰ্ট পেপাৰ লৈ পিনি এতিয়া ডাইৰেক্ট গৈ আছোঁ স্কুলত আৰ্ট পেপাৰো কিনি ল'লোঁ কোনো অহা নাই এতিয়ালৈকে সকলোকে ৰখি ল'ম এতিয়া তাৰপিছত আপোনালোকক সকলোবোৰ দেখাম যিহেতু আছে কাইলৈ সৰস্বতী পূজা আৰু যিহেতু স্কুলত পতা হ'ব সৰস্বতী পূজা তাৰ কাৰণে আজি মানে ডেক'ৰেশ্যন কামবোৰ কৰি ল'ম বুলি আহিছোঁ আৰু সেয়াই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব চাওক কালিৰ কাৰণে সকলোবোৰ ঠিক ঠাক কৰি লৈছে এফালে আমাৰ বেনাৰ বনোৱা ষ্টাৰ্ট হৈ গ'ল এফালে লিখি আছে আৰ্ট পেপাৰত হেপী সৰস্বতী পূজা তো কাৰণে আনি দিছে সেইটো কাৰণে লেট হ'ল নেকি হে মানে বহুত খোৱা বস্তু আনিছে চাওক আমাৰ ড্ৰয়িংখিনি কমপ্লিট হ'ব আৰু শেষ হ'ব দিয়ক তাৰপিছত আপোনালোকক মই ধুনীয়াকৈ দেখাম আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনে লাগিছে চাই ত' এইফালে আমি ড্ৰ কৰি আছোঁ আমি মানে মই নহয় দেই এফালে জয়া আমাৰ জয়া মেম আৰু ইমন মেম আমিবোৰ মানে চোৱা আৰু চাই আছোঁ তো কৈ দে কালিৰ কাৰণে কি কি প্ৰিপেৰেশ্যন কৰিছ হা পূজাৰ কাৰণে ষ্টাইল কি ভাবি থৈছ শাৰী পিন্ধিম আৰু মেকআপটো বাৰু জয়া কৰি দিব জুৱেলাৰী প্ৰিয়ংকা পৰা লওঁ আচ্ছা ইয়াৰ এক্সাম আছে সেইকাৰণে আহিব নোৱাৰিছে আচ্ছা এক্সাম আছে সেইকাৰণে আহিব নোৱাৰিছে এক্সাম কেইটা বজাত থাকিব আমাৰ ঠিক আছে আহি যাবা ইমানে এক্সাইটেড মানে এক্সাম দি পিনি কৈছে মেখেলা চাদৰ পিন্ধি আহিছে সিহঁতি মানে এমাহৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে দেই সৰস্বতী পূজাৰ কাৰণে হয় নাই হা এমাহৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে চবে মানে সৰস্বতী পূজাৰ কাৰণে আচ্ছা ইমান চাওকচোন কালি মানে এতিয়া ৰূপটো চাই লওক এনেকুৱা আহিব না কালি চাব দেই কেনেকুৱা আহিব কালিতো চিনিয়ে নাপাব আৰু আজি আমি মূৰ্তি আনিব যাম কিন্তু চবে আহি পোৱা নাই চবে আহি পোৱাৰ পাছতহে যাম সকলোৱে তো আপোনালোকে চাই থাকিব চাওকচোন আমাৰ কমপ্লিট হ'ল আৰু অকল ক্লাৰখিনি দিব আছে দি আছে আৰু হৈয়ে গ'ল তো আপোনালোকে কমেণ্ট কৰি জনাব দেই কেনে লাগিছে চাই আৰু আমাৰ ডেক'ৰেশ্যনৰ বস্তু বিচাৰি আহিছোঁ যোনটো আমি বিচাৰিছোঁ সেইটো নাপালোঁ যোনটো ট্ৰায়েংগল শেপত কাটা থাকে কাগজ দি সেইটো বিচাৰিছোঁ কিন্তু নাপালোঁ বাট বেলেগ এটা বস্তু পালোঁ এয়া চাওকচোন কিমান ধুনীয়া তো এইখিনিয়ে আমি লৈ ল'লোঁ দুটা বেলেগ ডিজাইনৰ চাওকচোন কিমান ধুনীয়া তো এইখিনিয়ে আমি লৈ গৈছোঁ কি ক'ব আৰু মোৰ আগৰ ইউটিউব চেনেলটোত 3K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লৈছিলে তেতিয়াই মানে মোৰ একাউণ্টটো মই ল'ৰা হ'লে কি হ'ব মোৰ মনটো ছোৱালী ন ভাল লাগে কৈ দিয়াচোন কোনটো ভাল লাগে কৈ দিয়া ডাইলগটো কৈ দিয়া ডাইলগটো তুমি সুধা মোৰ মনটো মানে ছোৱালী হয় মোৰ বডিটো ল'ৰাৰ হয় সঁচাকৈ নাভাবিব দেই এইটো মানে ডাইলগ কৈ আছে যে সঁচাকৈ আপোনালোকে বিয়া বা পাৰ্টি ডেক'ৰেশ্যন কৰিব আছে আমাক মাতিলে হৈ গ'ল কি হয় হাতটো আমি সকলো ধৰণৰ ডেক'ৰেশ্যনৰ কাম কৰোঁ আৰু এটা তিনিটা তাত লাগিব লগাইছোঁ দেই লগাইছোঁ উঠছোঁ নেক্সট লগাই কিনে লগাইছোঁ ভাল আৰু আমাৰ এনেকৈ ধেমালি চলি থাকে আৰু কামৰ যিমানেই কাম নাথাকক কিয় কিন্তু মাজে মাজে এনেকৈ জমনি কৰি দিওঁ আৰু তুমি ল'ৰা নে ছোৱালী মোৰ বডিটো ল'ৰা কিন্তু মনটো ছোৱালী
এই মনটো ক বডিটো ক'ব নালাগে কিয় কম মোৰ মনটো ক'ব লাগিব না মোৰ মনটো ক'ব লাগিব না तुम जुबुरी के साथ रहते हैं ना और क्या बोला था আমি মানে একেলগে ট্ৰেইনত পইচা খুজিব যাওঁ এই বাইদেউবিলাক আমাক ধৰি ল'লে আৰু চুলি কাটি দিলে চুলি এই মেৰা সচ में बाल कटा हुआ है देखो अरे তোমাৰ চুলিটো কোনে কাটিলে বাইদেউবিলাক কাটি দিলে এই বাইদেউবিলাক চুলি কাটি দিছে বুলি কিমান দিনৰ পৰা চলি আছিল এইবোৰ আমি মানে 2-3 দিন মান মানে বাইদেউবিলাক নুহুদাকে আমি পইচা কালেকশ্যন কৰি আছিলে हाँ তাৰপিছত কাটি बता दो तो क्या था ये तो गाइस हम लोग बस एंटरटेनमेंट के लिए क्या था कोई दिल पे मत लीजिए शुक्रिया हंसा के टेने कोई ब्लॉग में डाल देगा प्लीज कोई नहीं लेगा प्लीज ब्लॉग में अपलोड करना মানে কি ক'ম আৰু বিগ ফেন বুলি ক'ব লাগিব এতিয়া এনেই আমি ধেমালি কৰি লৈছোঁ কাৰণ আমাৰ কামবোৰ শেষ হৈ গ'ল ডেক'ৰেশ্যন কাম শেষ হৈ গ'ল যিহেতু আপোনালোকক দেখালেই মই আৰু এবাৰ পাছত দেখামগৈ আৰু এতিয়া মাৰ্কেট গৈছে মাৰ্কেটৰ পৰা আহি লওক তাৰপিছত মূৰ্তিটো আনিব যাম তো আপোনালোকক দেখাম এয়া হৈছে ময়ূৰ পাংখ মানে ময়ূৰৰ পাখি এইটো চাই বাৰু কাৰ কাৰ স্কুল দিনলৈ মনত পৰিছে কমেণ্ট কৰি জনাবচোন এইটো আমিও থৈছিলোঁ দেই কোনে কোনে থৈছিলে ক'ব এইটো কিতাপৰ মাজত থৈছিলোঁ চক ঢাল দিতে তাকে ये लोग खाएगा बोल के लंबा होता है बोल के এইটো মানে খাব বুলি পাউডাৰ ঢালি দিওঁ বাচ্চা হৈছিলে নেকি হৈছিলে তো হে হৈছিলে সঁচাকে হৈছিলে আমি তিনিটা হৈছিলে সঁচাকে ৰিয়েলি এইটো বস্তুটো ন মানে একটা ছিঙি পিনি বহীৰ মাজত থৈ দিওঁ তাৰপিছত মানে পাউডাৰ খোৱা বোলে এইটো বস্তুটো কিতাপৰ মাজত থৈ দিওঁ আকৌ তাৰপিছত পাউডাৰ খোৱাও চক খোৱাও আৰু আপোনালোকে ক'বচোন কোনে কোনে এনেকুৱা থৈছিলে কিতাপৰ মাজত বা বহীৰ মাজত কি খুৱাইছিলে পাউডাৰ দিছিলে এটা পৰা দুটা বনি গ'ল টিচাৰটো পুৰা এনেকৈ কৈ দিলে মোৰ দিন হৈছিলে যে ক্লিপ যাদু মেজিক এফালে অডিয়েঞ্চ বহি আছে অকল এজন অডিয়েঞ্চ বহি আছে মূৰ্তি আনিব আছে চেনি কলত গুটি থাকে নেকি গুটি ওলাইছে নি ওলাইতো কলৰ গুটি থাকে কিছুমানৰ অকণ ডাঙৰ হৈ যায় আজিয়ে চাইছোঁ গাইছ আমি মুখবেং কৰিব লৈছোঁ দেই এতিয়া গুটি तुम आगे निकाल तो लो कितना खाना है तब तो ये लोग क्या खाएगा बेचारा मुंह खाते खीर बनाबो न इतना सारा नहीं दो निकालो तो जो कौन फिनिश करेगा जल्दी दो निकालो कितना निकालेगा निकालो लबड़ा ये इतना ही खाना है इतना ही की भागी दिया ना खा गई मां हां हो गया ना ना निदिया पायो 1 2 3 দুটা বজাত শেষ হৈ যাব বা নহয় খিচিৰি খাব লাগিব দেৰিকে ষ্টাৰ্ট হ'ব ন কালি 11টা 11:30 যোৱাবাৰটো 3টা 3:30 বাজিছিলে মই ফোন কৰিম দেই ৰিচিভ কৰিবা তাৰপিছত যদি কি হ'ল মনটো এতিয়াও বেয়া হৈছে কি মনটো ক'ব লাগিব না মনটো কৈ দি কি হ'ল আই ইয়া ক'ব তুমি কৈ দিয়া 1 2 3 1 2 3 ষ্টাৰ্ট হাই দেখলে কি হ'ব এইটো ভিডিঅ'ৰ কাৰণে সি কাম নকৰে ভিডিঅ'ৰ কাৰণে এইটো চফা কৰি আছে চাওক তললৈকে দেখা এইটো চাওক ভিডিঅ'ৰ কাৰণে মানে এইটো চাওক কল বাকলি চব চফা কৰি আছে ডিসিপ্লিন গান এনেইতো নকৰে বাৰু কি আনিছে চাওঁ দেখাওকচোন তেতিয়াই বিল কৰি দেখো হয় নেকি দিখাওতে আছলি কাব লাগে ঝুট আসলি সঁচাকে এইটো অলপমান দালি লাগি আছে মই গম পাইছোঁ সঁচাকে আনিছে ইয়াতো চব্জি আছে চা এইটো ইমান ভাল লাগিছে মাফলাৰটো কি হয় এইটো তাই আহোমৰ গামোচা হয় এইটো তাই আহোমৰ হয় এইটো ডেগন wow এইটো চাওক তাই আহোমৰ মাফলাৰ ধুনীয়া লাগিছে খুদ মেডামে পৰিপুৰুষসকল মানে আমাৰ পৰিপুৰুষসকলৰ দহা কাজৰ নিচিনাই হয় আৰু তেওঁলোকক এনেকৈ পূজা দিয়া হয় মেইনকৈ আমাৰ যোনটো পিণ্ডি বুলি কয় সেই তেনেকুৱা অৰ্থটো তেওঁলোকক কুকুৰা কিবাকিবি তেনেকৈ কৰি পিনি পূজা দিয়ে মানে এইটো নিজৰ মৰ্জি মানে যি মৰ্জি নহয় নিয়ম আছে কুকুৰা দিয়ে তাৰপৰা কুকুৰা তেনেকৈ লাগে বস্তু কিছুমান এইটো গোটাকে আমাৰ লাও পানী যোনটো একেই চিষ্টেম এই আহোম
আপংটো মেইন। আৰু এইফালে আমাৰ কলপুলিও আহি গ'ল, মানে আনিলে আৰু কলপুলি। এতিয়া কলপুলিখিনিয়ে এতিয়া সকলোবোৰ লগাই ল'ব, তো আপোনালোকে চাই থাকক। বাপৰে ৰিলছ বনাইছা, গৰম। চ' গাইজ এতিয়া টাইমটো হৈছে 2:43, আন্ধাৰ হৈ যাব আৰু। এইফালে চব ৰেডি হৈ আছে। পৰাঠা উইথ চব্জি। আৰু এফালে আমি কাম চাম শেষ কৰি সকলোৱে চাহ আৰু পৰাঠা খাব লৈছোঁ। হাতটো ধুব লাগিব নহয়। এতিয়া খাই লওঁ। চ' গাইজ আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিম আৰু যদি আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক শ্বেয়াৰ কৰিব, আৰু যোনসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' আজি ৰাখোঁ, চি মাই নেক্সট ভিডিঅ', বাই বাই।